বন্ধুসকল, কোনে আপোনাক কি কৈছে, কোনে আপোনাক ট্ৰল কৰিছে, কোনে আপোনাক ডাউন দিছে, কি কৰিছে সেইবোৰ গুৰুত্ব নিদিব। পৃথিৱীৰ কথা এৰি দিয়ক, আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিকাশত মনোনিৱেশ কৰক। যেতিয়া আপুনি সফল হ'ব, তেতিয়া পৃথিৱীখনে আপোনাক অনুসৰণ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গিত থাকক। মানুহে কোৱা কথাবোৰত আবদ্ধ হৈ পৰিলে কেতিয়াও সপোন পূৰণ কৰিব নোৱাৰিব, আগবাঢ়িব নোৱাৰিব। মনত ৰাখিব, এই জীৱনটো আপোনাৰ। নিজকে ইমান দুৰ্বল বুলি নাভাবিব যে কাৰোবাৰ আচৰণত ভাঙি যায় বা আপুনি যেন আগবাঢ়িব নোৱাৰিব, তেনেকুৱা কিবা মনোভাৱ নানিব যে লোকে কিবা এটা ক'লে বুলি সেইটো আমি নোৱাৰিম। নহয়, জীৱনত যদি আপুনি আগবাঢ়িব বিচাৰে তেন্তে নিজৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি গন্তব্যস্থানত উপনীত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমত বিশ্বাস ৰাখক, আপোনাৰ ভাগ্য সলনি হ'ব। মূল কথাটো হ'ল, আনে কি কৈছে সেয়া গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ স্বাস্থ্য, দক্ষতা আৰু কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ শেষত আপোনাৰ সফলতাই গুৰুত্বপূৰ্ণ আৰু আপোনাৰেই জয় হ'ব। বন্ধুসকল, কথাখিনি যদি ভাল পালে, ভিডিঅ'টো যদি ভাল পালে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো আৰু মোক আগুৱাই নিয়াত সহায় কৰে যেন।